হেল্ল' ৰাইজ, কি খবৰ? এতিয়া মই আছোঁ খৈৰাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অফিচত। এইটো আমাৰ খৈৰাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অফিচ। এয়া চাওক কৃষ্ণা, এইখন इस सज्जन को क्या तकलीफ है भाई? প্ৰিন্স যাদৱৰে তেওঁ বৰপেটাত চিভিল ইঞ্জিনিয়াৰিং কৰি আছে। আমাৰ ৰান্ধনীশালা, ইয়াতে ভাত ৰান্ধি আছে। এয়া আমাৰ অসীম জ্যোতি ৰাভা, কালচাৰেল ছেক্ৰেটাৰী, এখেত ভাত ৰান্ধি আছে। কি ৰান্ধি আছে অসীম? এইটো হৈছে মেষ্টা আঞ্জা। মেষ্টা আঞ্জাৰ লগত কিবা হেৰি গাহৰি দি দিছে। গাহৰিৰ কি বনাইছে আজি এতিয়া? আজি আছে আমাৰ মেষ্টা ভাত আৰু আৰু আছে পাপন। তাহলে বুট রেডি। কেটা বজাত আহিব আপুনি? কেঁচা বুট খাই খাই বুলি সংগ্ৰাম কৰি আছোঁ আৰু ৰাভা জাতিৰ কাৰণে। ৰাভা জাতি আগুৱাই যাওক, এইটোৱে এয়া খুন্দা ভাত খাই আছে। আমি এনেকৈয়ে কেতিয়াবা খাই কেতিয়াবা নাখাই ৰাভা জাতীয় বিভিন্ন সামাজিক সাংগঠনিক কাম কৰিছোঁ।